নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ চেম্পিয়ন ট্ৰফি 2025 চনত ভাৰত জয়ী হোৱাৰ পিছৰ পৰা হোৱাইট বল ক্ৰিকেটত ভাৰতে ডমিনেন্স কৰি আহিছে যোৱা তিনিটা আইসিসি ইভেন্টৰ দুটা আইসিসি ইভেন্টে ভাৰতে জয়ী হ'বলৈ সক্ষম হৈছে বিশেষকৈ শেষৰ বছৰটোত দুটাকৈ আইসিসি ইভেন্ট জিকিবলৈ সক্ষম হৈছে ভাৰত আৰু বৰ্তমান ভাৰতে ডমিনেন্স কৰিছে ওয়াৰ্ল্ড ক্ৰিকেটত হোৱাইট বল ক্ৰিকেটত বৰ্তমান ভাৰত ODI ৰেংকিংৰ নম্বৰ 1 পজিশনত আছে আৰু T20 ৰেংকিংৰ নম্বৰ 1 পজিশনত আছে ভাৰতীয় দল আৰু টেষ্ট মেচত 3 নম্বৰত আছে যদি হোৱাইট বলত ডমিনেন্স কৰি আহিছে আৰু লগতে ভাৰতীয় দলে আইসিসি ৰেংকিংত ডমিনেন্স কৰি আহিছে আইসিসি ৰেংকিংৰ টপ 10ত ভাৰতৰ টপ 4 অন্তৰ্ভুক্ত আছে যত নেকি নম্বৰ 1ত আছে শুভমান গিল নম্বৰ 3 ৰোহিত শৰ্মা নম্বৰ 5 বিৰাট কোহলি আৰু নম্বৰ 8 শ্ৰেয়স আয়াৰ শুভমান গিল যেহেতু আইসিসি চেম্পিয়ন ট্ৰফিত খুব এটা ভাল প্ৰদৰ্শন কৰিছে সেইভাবে নম্বৰ 1 ৰেংকিংত পাবলৈ সক্ষম হৈছে আৰু ভাৰতৰ ভৱিষ্যত সুৰক্ষিত যেহেতু শুভমান গিল য়াংষ্টাৰ হিচাপে নম্বৰ 1 পজিশনত আছে আৰু লগতে আইসিসি প্লেয়াৰ অফ দ্য মান্থ পাবলৈ সক্ষম হৈছে শুভমান গিলে যেহেতু ৰোহিত শৰ্মাক কেইদিনমান আগতে মেডাম এগৰাকী সমালোচনা খুব কৰি আছিল যে ৰোহিত শৰ্মা আনফিট মটু আনইমপ্ৰেছিভ কিন্তু আইসিসি ৰেংকিংত ৰোহিত শৰ্মাই দেখুৱাই দিছে যে ৰোহিত শৰ্মা আইসিসি ৰেংকিংৰ বেটিংৰ টপ 3ত আছে বৰ্তমান ৰোহিত শৰ্মা ওয়াৰ্ল্ড ক্ৰিকেটৰ নম্বৰ 1 কেপ্টেইন আৰু নম্বৰ 3 আইসিসি ৰেংকিংৰ বেটসম্যান ৰোহিত শৰ্মা যিয়ে নেকি বেক টু বেক দুটা আইসিসি ইভেন্ট জয়ী হ'বলৈ সক্ষম হৈছে 2024 চনৰ T20 ওয়াৰ্ল্ড কাপ আৰু এবাৰ 2025 চনৰ চেম্পিয়ন ট্ৰফি আৰু লগতে নম্বৰ 5ত আছে বিৰাট কোহলি যেহেতু মাজত ফৰ্ম কিবা এটা ভাল হোৱা নাছিল কিন্তু চেম্পিয়ন ট্ৰফিত আকৌ ৰান কৰিবলৈ সক্ষম হয় বিশেষকৈ পাকিস্তানৰ এগেইনষ্টত সেঞ্চুৰী কৰি ভাৰতক জয়ী কৰায় আৰু বৰ্তমান বিৰাট কোহলি নম্বৰ 5 আইসিসি ৰেংকিংত আছে আৰু নম্বৰ 8ত আছে শ্ৰেয়স আয়াৰ যেহেতু খুব এটা আন্ডাৰৰেটেড প্লেয়াৰ কিন্তু শ্ৰেয়স আয়াৰে আইসিসি চেম্পিয়ন ট্ৰফিত খুব ভাল প্ৰদৰ্শন কৰিছিল আইসিসি চেম্পিয়ন ট্ৰফিত ভাৰতীয় বেটসম্যানসকলৰ হৈ সৰ্বাধিক ৰান কৰিছিল শ্ৰেয়স আয়াৰে আৰু শ্ৰেয়স আয়াৰ বৰ্তমান আইসিসি ৰেংকিংৰ নম্বৰ 8ত আছে খুব এটা আন্ডাৰৰেটেড প্লেয়াৰ হয় শ্ৰেয়স আয়াৰ কিন্তু আমি সকলোৱে প্ৰশংসা কৰিব লাগে আৰু আমি আশা কৰিম শ্ৰেয়স আয়াৰে কন্টিনিউ এইদৰে ভাল প্ৰদৰ্শন আগবঢ়াই যাওক আৰু ভাৰতীয় বলাৰসকলৰ ৰেংকিংত নম্বৰ 3ত আছে কুলদীপ যাদৱে যেটো ফাইনেলত ৰচিন ৰবীন্দ্ৰৰ উইকেট লৈছিল আৰু লগতে কেন উইলিয়ামছনৰ উইকেট লৈ চমকপ্ৰদ প্ৰদৰ্শন কৰিছিল আৰু বৰ্তমান কুলদীপ যাদৱে আইসিসি ৰেংকিংৰ টপ 3ত আছে আৰু লগতে আইসিসি ৰেংকিংৰ টপ 1ত আছে মহেশ তীক্ষানা শ্ৰীলংকাৰ আৰু লগতে নম্বৰ 2ত আছে নিউজিলেণ্ডৰ কেপ্টেইন মিচেল ছেডনাৰ যেটো ফাইনেলত ভাল প্ৰদৰ্শন কৰিছিল আৰু বৰ্তমান নম্বৰ 2 পজিশনত আছে আৰু নম্বৰ 3ত কুলদীপ আৰু ভাৰতীয় বলাৰসকলৰ ৰবীন্দ্ৰ জাদেজা নম্বৰ 10ত আছে বেষ্ট আইসিসি ৰেংকিংৰ বলিঙত আৰু লগতে অলৰাউন্ডাৰ হিচাপে নম্বৰ 10ত আছে ৰবীন্দ্ৰ জাদেজাই খুব এটা ভাল প্ৰদৰ্শন কৰি আহিছে যেটো চেম্পিয়ন ট্ৰফিটো ভাল প্ৰদৰ্শন কৰিছিল আৰু ৰবীন্দ্ৰ জাদেজা টপ 10ত আছে আৰু মোহাম্মদ শামি 13 নম্বৰত আৰু লগতে মোহাম্মদ সিৰাজ 14 নম্বৰৰ আইসিসি ৰেংকিংত আছে আৰু লগতে T20 ৰেংকিং 1ত অলৰাউন্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া আছে আৰু জাদেজা অলৰাউন্ডাৰ হিচাপে টেষ্ট মেচত নম্বৰ 1ত আছে আৰু লগতে টেষ্ট মেচত আইসিসি বলিং ৰেংকিংত নম্বৰ 1ত আছে জাসপ্ৰীত বুমৰাহ আমি আশা কৰিম যে ভাৰতীয় প্লেয়াৰসকলে এইদৰে আইসিসি ৰেংকিংত ডমিনেন্স কৰি আহক ওয়াৰ্ল্ড ক্ৰিকেটত ডমিনেন্স কৰি থাকক ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেন্ট কৰি দিব আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব এইদৰে আমি ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ